যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত নকছাৰী অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰৰ গৌৰৱস্বৰূপ এখনি অন্যতম অগ্ৰণী মহাবিদ্যালয় নকছাৰী মহাবিদ্যালয়ত বুধবাৰ আৰু বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাকৰ 3জনীয়া এটি দলে প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়। মহাবিদ্যালয়ৰ প্ৰবক্তা ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক অভিভাৱক শুভাকাংক্ষী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে দলটোক মহাবিদ্যালয়লৈ উষ্ম আদৰণি জনায়। উক্ত দলটোত শ্ৰীনগৰৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ মুস্তাক আহমেদ ৱানী, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ আৰু ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডক্টৰ সুবীৰ মিত্ৰ উপস্থিত থাকে। নাগপীঠৰ দলটোৱে মহাবিদ্যালয়ৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰবক্তাসকলৰ লগত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগতো মত বিনিময় কৰে। নাকৰ দলৰ পৰিদৰ্শনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিয়লি সাংস্কৃতিক অনুষ্ঠান পৰিদৰ্শন কৰা হয় আৰু উক্ত সাংস্কৃতিক অনুষ্ঠানে সকলোকে মন্ত্ৰমুগ্ধ কৰে। সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অসমৰ বাৰেৰহণীয়া সংস্কৃতি, বৰগীত, সত্ৰীয়া নৃত্য, জিকিৰ, তিৱা নৃত্য, বিহু, ভোৰতাল আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে 1988 চনতে প্ৰতিষ্ঠা লাভ কৰি নকছাৰীৰ লগতে লাহিং অঞ্চলটোক শিক্ষাৰ ক্ষেত্ৰত উজ্বলাই তোলাৰ লগতে মানৱ সম্পদ গঢ় দিয়াত বিশেষ ভূমিকা লোৱা উচ্চ শিক্ষানুষ্ঠানখনে নাকৰ পৰা বিশেষ এটি গুৰুত্ব লাভ কৰিব বুলি এতিয়া সকলো আশাবাদী। Assam is a land where dawn begins with spiritual prayers of Sri Sri Shankardev and Sri Sri Madhavdev.
সোনার বাগান এটি কলি দুটি কেউজি কেউজি মোর সোনার বাগান Let us enjoy our melodious college song এটা নতুন সৰুজ ওলাব নকচাৰীৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান এই চিৰসেউজ চাহ বাগানৰ মাজত আমাৰ নকচাৰী মহাবিদ্যালয় আমি ইয়াত নপুৰণি ছাত্ৰ ছাত্ৰী সকলোৱে আজি আমি একত্ৰিত হৈছোঁ কিয়নো যি নাকৰ প্ৰতিনিধি আমাৰ মাজত আজি আহিছে গতিকে নাকৰ বিভিন্ন কাৰ্যসূচীৰ মাজত আমাৰ আজি এক অনুষ্ঠান আছে আমাৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকলে আমি সকলোৱে ঐক্যবদ্ধ হৈ আজি বাৰেৰহণীয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ নাকৰ প্ৰতিনিধিসকলে উপভোগ কৰিব গতিকে আমি এই ক্ষেত্ৰত নাকৰ তিনিগৰাকী প্ৰতিনিধিক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক আহিছে জম্মু কাশ্মীৰ এজন আহিছে কলকাতাৰ পৰা এজন আহিছে দিল্লী ইউনিভাৰ্চিটিৰ পৰা আৰু আমি প্ৰত্যেকটো ক্ষেত্ৰতেই নকচাৰী মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আমি যথেষ্ট গৌৰৱান্বিত হওঁ এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ৰিজাল্ট এই তেওঁলোকৰ পাৰ্চেণ্টেজ চাই আমি গৌৰৱান্বিত হওঁ গতিকে আমি প্ৰতিজন নকচাৰীবাসীলৈ অনুৰোধ যাতে এই নকচাৰী মহাবিদ্যালয়ৰ প্ৰতিটো ক্ষেত্ৰত অৰ্থাৎ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত আপোনালোকে যাতে সহায় সহযোগিতা আগবঢ়ায় ধন্যবাদ জয়টো হয় আমি আশা কৰিছোঁ এটা সপোন আছে যে নাকত আমাৰ মহাবিদ্যালয়ে এটা ভাল গ্ৰেড লাভ কৰক ভাল গ্ৰেড অৰ্জন কৰক যাতে আমাৰ অঞ্চলটোৰ নাম উজ্বলক তাৰ বাবে আমি যথেষ্টখিনি কষ্ট কৰিছোঁ দিন ৰাতি একাকাৰ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেখিছে আপোনালোকে যথেষ্টখিনি কাম কৰিছে আৰু আমি নাকৰ প্ৰতিনিধিৰ সৈতে আমি বাৰ্তালাপত আমি অংশগ্ৰহণ কৰিছিলোঁ অন্তৰংগালাপ অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছিলোঁ তেওঁলোকৰ যি উদ্দেশ্য আৰু তেওঁলোকৰ যি কথা আমি খুব ভাল লাগিলে আচলতে তেওঁলোকৰ প্ৰত্যেকটো কথা প্ৰত্যেকটো বাক্যই আমাৰ বাবে একোটা আদৰ্শ হৈ ৰ'ল গতিকে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু নকচাৰী মহাবিদ্যালয় যাতে এটা ভাল গ্ৰেড লাভ কৰে তাৰ কামনা আমি কৰিছোঁ আমি আজি প্ৰায় 2008 চনত এই কলেজত গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত আজি সুদীৰ্ঘ 15 বছৰ পিছত কলেজলৈ আহিলোঁ বহুত ভাল লাগিল আৰু নাকৰ যিটো টিম আহিছে তেওঁলোকৰ লগতো কথা পাতি কলেজৰ যিখিনি অভাৱ অভিযোগ আছে সকলো তেওঁলোকৰ আগত আমি জনাবলৈ পাই নিজকে পৰম সুখ পাইছোঁ আৰু লগতে বহুত এক্সিষ্টেণ্ট আজি লগ পাইছোঁ খুবেই ভাল লাগিল আৰু ভৱিষ্যতলৈও কলেজৰ বিভিন্ন কাৰ্যসূচীত আহি থাকিম বুলি আশা কৰিছোঁ নিশ্চয় মোৰ মতে A+ পাব লাগে আৰু তেওঁলোকে যেনেদৰে বিচাৰিছে তেনেকৈ সকলো বস্তু পাইছে বুলি মই ভাবোঁ